অফিসটোৰ ৰং তেলৰ গোন্ধ মাৰ নাযাওঁতে বিজেপি অফিসটোৰ ভিতৰৰ পৰা আজি চাকৰিৰ দুৰ্নীতি তথা নাৰী কেলেংকাৰীৰ যি দুৰ্গন্ধ সেয়া ওলাবলৈ ধৰিলে। আজি চাওক বিজেপি দলটো আমি মূৰৰ পৰা গেলিছে বুলি কম, কাৰণ বিজেপি দলটোৰ যিগৰাকী সভাপতি ভৱেশ কলিতা ডাঙৰীয়া তেখেতে নিজে খুদ সিন্ডিকেটৰ লগত জড়িত হৈ আছে, নাৰীজনিত কেলেংকাৰীৰ লগত জড়িত হৈ আছে, চাকৰিৰ যিবোৰ বেহা চলিছে সেই তাতো ভৱেশ কলিতা জড়িত হৈ আছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেওঁ পাহৰিলে তেওঁ কিবোৰ কথা কৈ পেলাই আজি তেওঁ গাদী দখল কৰিছিলে, নাৰী সুৰক্ষা দিম বুলি কৈছিলে, কিন্তু আজি মুখ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ যি পৰিবাৰ তেওঁলোকে আজি অকল এটা কামত যুদ্ধত নামিছে, কেনেকৈ অসমখন গোটেই কিনি পেলাই নিজৰ কৰিব পাৰি, অসমৰ সকলো বস্তু কিনিবলৈ তেওঁলোকে সেই যুদ্ধতহে আজি অসমৰ মুখ্যমন্ত্ৰী তথা পৰিবাৰ আজি নামি পৰিছে। গতিকে তেওঁলোকে এটাই মন্ত্ৰ লৈছে যে আপনা কাম হে বনতা ভাৰ মে যায় জনতা। তেওঁলোকে বৰ্তমান জনতাৰ কথা আৰু ভাবিবলৈ বাদ দিলে। আজি তেওঁলোকে কিহৰ নাৰী সুৰক্ষা কথা কয়, কিহৰ তেওঁলোকে বেটি বচাও বুলি কয়। আজি যি বিজেপিৰ ৰাজ্যিক নেত্ৰী ইন্দ্ৰাণী তেহবিলদাৰক আজি বলপূৰ্বকভাৱে মেঘালয়ৰ এখন হোটেললৈ উঠাই লৈ যায়, তেখেতক দৰ্জা বন্ধ কৰি মূৰত বন্ধুক টোৱাই আজি চাওক অবাধে কেনেকৈ পিষ্টল দেখুৱাই ফুৰিছে বিজেপি নেত্ৰীক। গতিকে নাৰী কেনেকৈ সুৰক্ষিত হ'ব? তেওঁক বন্ধ কোঠাত মূৰত বন্ধুক থৈ তেওঁৰ হাতৰ পৰা মোবাইল কাঢ়ি নি তেখেতৰ প্ৰাইভেট ফটো ভাইৰেল কৰি তেখেতক মৃত্যুমুখলৈ ঠেলি দিয়ে, তেখেতক আত্মহত্যা কৰিবলৈ বাধ্য কৰাই দিয়ে। কিন্তু বিজেপিৰ স্বভাৱটো কেনেকুৱা জানেনে? আজি বিজেপিৰ এটা অসমীয়াত এষাৰ কথা আছে যে হেনুক দেখি ৰন্ধা বঢ়া, হেনুক দেখি দুৱাৰ মৰা। আজি বিজেপি নেত্ৰী আঙুৰ লতাই কেইদিনমান আগতে যেতিয়া কাশ্মীৰ ফাইল চিনেমাখন ৰিলিজ হৈছিলে, কাশ্মীৰ ফাইল চাই কান্দি কাটি গোটেইগৰাকী হিয়ালি জিয়ালি হৈ তেওঁক 3জন পুলিচ অফিচাৰে ৰেস্কিউ কৰি আনিব লগা হৈছিলে। কিন্তু ঠিক একে সময়তে তেওঁ নিজৰ দলৰ সতীৰ্থ মহিলা নেত্ৰীক যেতিয়া দুৰ্বৃত্ত এনেকৈ আক্ৰমণ কৰি মৃত্যুৰ নিচিনা এটা পথ বাছি ল'বলৈ মজবুৰ কৰিলে, তেওঁলোক কিন্তু নিমাত হৈ আছে। আমাৰ কংগ্ৰেছৰ মহিলা সজাতি দল এটাই আমি সকলোৱে গৈ পেলাই আমি যি পুলিচ কমিশ্যনাৰ আছে তেখেতৰ ওচৰত আমি মেমৰেণ্ডাম দিছোঁ, যাতে বিজেপিৰ যিসকল মহিলা কৰ্মী আছে তেওঁলোকৰ যাতে সুৰক্ষিত হয়, তেওঁলোকৰ যাতে স্থান সুৰক্ষিত হয়। আজি